ভালপোৱাৰ সংজ্ঞা কি কোনোবাই জানো দিব পাৰিব, বা তুমি জানো পাৰিবা দিবলৈ? কোনোবাই কয় ভালপোৱা জীৱন জীয়াৰ এক অনুভূতি অথবা শক্তি, দুটি হৃদয়ৰ মিলন অথবা বিনিময়। নাজানো প্ৰকৃত ভালপোৱাৰ সংজ্ঞা কি। কোনোবাই হয়তো লিখিছে প্ৰেম এক জিৰণি। হ'ব পাৰে, প্ৰেম জিৰণি নিশ্চয় হ'ব পাৰে। তুমি যেতিয়া হাজাৰ এটা কাঁইটীয়া পথ অতিক্ৰম কৰি ভাগৰি পৰা, তেতিয়া সেই ভাগৰুৱা উশাহটিক সহজ কৰিবলৈ কাৰোবাৰ হৃদয়ৰ এচুক বিচাৰি ফুৰা, আৰু যেতিয়াই বিচাৰি পোৱা তেওঁৰ কোলাতে সমস্ত এৰি দিয়া। ঠিক সেইদৰে আৰু হয়তো কোনোবাই লিখিছে প্ৰেম এক বতাহ, যাক অনুভৱে মাত্ৰ কৰিব পাৰি। হয়তো ময়ো কম প্ৰেম এক বতাহ, যাক ময়ো অনুভৱ কৰিছিলোঁ। প্ৰথম দেখোঁতেই তাইক ভাল লাগিছিল কৈছোঁহে। আচলতে সেই তেতিয়াৰ অনুভৱ আজি হয়তো ময়ো বুজাব নোৱাৰিম। যেতিয়া লাহে লাহে ভালপোৱাৰ বীজ মোৰ বুকুত বাঢ়ি আহিছিল, তেতিয়া কি হৈছিল জানা? ভোক লাগে কিন্তু ভাত নোসোমায়, টোপনিও আহে কিন্তু শুব নোৱাৰোঁ। উফ, কি হৈছে, কি হৈ আছে, কি হ'বলৈ গৈ আছে, একোৱেই যেন নাজানো। আজি তোমাৰো হয়তো একেই অনুভৱ মোৰ দৰে। তুমিও জানো আজি প্ৰথম প্ৰেমত পৰা নাই। প্ৰেম হয়তো এনেকুৱাই হিৰোদাৰ কবিতাৰ দৰে আৱৰণ খুলি হৃদয় জোৰাই। ক'ৰবাত পঢ়িবলৈ পাইছিলোঁ এটি হাঁহিৰে প্ৰেমৰ আৰম্ভণি হ'ল। সঁচাকৈ তাই এটি হাঁহি মাৰিছিল আৰু মই পাগল হৈ গৈছিলোঁ। এনেকৈ পাৰ হৈছিল সময়বোৰ, মাহৰ পিছত মাহ, দিনৰ পিছত দিন। এনেতে হঠাৎ এদিন এটা ফোন কল আহিল। ফোন কলটোত দূৰৈৰ পৰা ৰিণিকি ৰিণিকি এটি বাক্য ভাঙি আহিল, মোৰ বিয়া ঠিক হৈছে। এটা ফোন কলত, এটা ছেকেণ্ডত সকলোবোৰ শেষ। ভাবিছোঁ কেনেকৈ, কিয়? আৰম্ভণিতেও ভাবিছিলোঁ, আজিও ভাবিছোঁ কেনেকৈ, কিয়? এই কিয়ৰ উত্তৰ বিচাৰি বিচাৰি ৰিহাব চেণ্টাৰত পাৰ কৰিলোঁ 6টা মাহ। আজি কি হ'ল, কি পালোঁ মই? একোৱেইতো নাই। মা দেউতাৰ সপোন, মোৰ সপোন ক'ত গ'ল? আনৰ ভাল লগাবোৰ বিচাৰি নিজৰ ভাল লগাবোৰ জানো মই পাহৰি যোৱা নাই? সেয়েহে কম, ভাল পোৱাৰ নামত নিজক সঁপি নিদিবা। ভাল পাইছা, প্ৰেম কৰিছা, কৰি থাকা, কিন্তু নিজক সলনি কৰি নহয়।